নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু যেহেতু মই আপোনালোকক আগৰ ব্লগত কৈয়ে দিছোঁ যে আজি আমি হাৰ্টবিট বনাম সেইটো কাৰণে অলপ যা যোগাৰ কৰি আছোঁ আৰু এতিয়া মই যাম বজাৰত মাছ মাংসখিনি আনিবৰ কাৰণে বাকী চব্জি গোটেইখিনি আছে বাৰু তাতে বলকচোন বজাৰলৈ যাওঁ আৰু আজি কি বস্তু ওলাইছে মাছো ওলাইছে মাছ তাছ কিবাকিবি বহুত কিবাকিবি ওলাইছে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পালোঁ এতিয়া সেইফালে মাছে মাংসই চব্জিৰ বজাৰ মাছ বজাৰ চব আছে আৰু ইয়াতে কাইগুচি বজাৰ ল'ব লাগিব আৰু এইখনে হৈছে আমাৰ আজাৰা কাহিকুচি বজাৰখন আৰু ইয়াতে যি সামগ্ৰী লাগে সকলোখিনিয়ে পোৱা যায় চব্জিৰ পৰা ৰেচনলৈ গোটেইখিনি যেহেতু গধূলি হৈ গ'ল আৰু বিহুৰ বতৰ সেইটো কাৰণে আজি বেছি বজাৰ নাই এনেহ'লে মানে বহুত বজাৰ অলপচোন আমি বজাৰখিনি সোনকালে কৰি লওঁ আৰু গাছ এইফালে চাওক মাছৰ বজাৰখন আৰু ইয়াতে ৰৌ ভকুৱা আৰু কিবাকিবি বহুত মাছ আছে তো মাছখিনি কিনি লওঁ সোনকালে গধূলি হ'ল যিহেতু তো গাইজ বজাৰ কৰি জাষ্ট এইমাত্ৰ আহি পালোঁ আৰু আপোনালোকক এটা বস্তু দেখাইছোঁ ৰ'ব আমি ইমানেই পণ্ডিত মানুহ ইমান বজাৰ কৰি আনিলোঁ এখন মানে বেগ এটা লৈ নগ'লোঁ বা এখন মনা এখন লৈ নগ'লোঁ কি মানুহ মনা এখন লৈ নগ'লোঁ আমি আমাৰ সুন্দৰীক চাওক মনা এখন লৈ নগ'লোঁ আমি তাইক গোটেই দাঙিব দিছোঁ মই আপোনালোকে চাওক ইহঁত দুটাৰ মাজত কিবা পাৰ্থক্য দেখিছে নেকি বডিৰ কথা কৈছোঁ মুখৰ কথা কোৱা নাই আৰু বা কাপোৰৰ কথা কোৱা নাই আৰু যোগাৰ চলি আছে এফালে পানী অলপ কাটি থৈ দিছে মায়ে আমি মাছেৰে বনাম আৰু এফালে চব্জিৰ যোগাৰ বন্ধাকবি ফুলকবি মটৰ ৰঙালাও বকলি সকলোখিনি আছে আলুও দিব ইয়াতে আলু পিঁয়াজ এইখিনি কাটিছে এইখিনি আপোনাৰ চব্জিত দিবৰ কাৰণে কাটিছে বাকীখিনি লাহে লাহে কৰোঁ আৰু লাহে লাহে নাই আৰু সোনকালে কৰিব লাগিব এতিয়া এইখিনি চব্জিখিনি এতিয়া ধুই লওঁ ভালদৰে তাৰপিছত একেবাৰে চব্জিখিনি বনাই লওঁ এয়া আমাৰ চব্জি বহাই দিছোঁ এইদৰে এতিয়া চব্জি হৈ যাব অলপ পিছতে এতিয়া মায়ে মাহৰ দালিৰ কাৰণে যোগাৰ কৰি আছে মাহৰ দাইলটো এতিয়া এনেদৰে আপোনাৰ ক'ত গ'ল দি দিছে চৰি কুকাৰত অলৰেডি দি দিছে মাহৰ দালিটো চ' এইটো হৈ যাব আৰু অলপ পিছতে বাকী এইফালে পেষ্ট কৰি দিছোঁ মই এইফালে চব্জিটো বহাই দিছোঁ তাই লাৰি আছে মোৰ বান্ধৱীজনীয়ে মোক চব কামতে হেল্প কৰে এতিয়া তাই চব্জি বনাই আছে কিন্তু তাই অলপ কেমেৰাটো ওলাব লাজ কৰে মানে অলপ চাই চিতিহে কেমেৰাটো ওলায় তেনেকৈ নোলায় মানে তো এতিয়া তাই চব্জিত মানে মছলা চছলা দি আছে আৰু মই বহাই দিছোঁ বাকী আৰু লাহে লাহে গোটেইখিনি বনাম আৰু আপোনালোকে চাই থাকক শেষলৈ ভোক লাগি আছে জানেনে একো খাবই পৰা নাই দিনটোৰ পৰা বজাৰ কৰিব গ'লোঁ তাৰপিছত এতিয়া ভাত আঞ্জাত লাগি গ'লোঁ বাকী আৰু খোৱাই হোৱা নাই তেনেকুৱা একেবাৰে আৰু ভাতকে খাম আৰু ঘৰত আলহী আহিছে আৰু ইহঁতৰ পাবজি নে ফ্ৰী ফায়াৰ ইহঁতৰ মানে সেয়ে কাম বেলেগ একো কাম নাই আমি যিমান কষ্ট কৰি আছোঁ সিহঁতৰ একো কাম নাই এই ল'ৰাটো ইমান ক্ষীণ ন ভগৱান ইমান ক্ষীণ কিয় কৰি দিছা প্ৰভু এয়া মাছ আৰু মাংস এই চিকেন আৰু এইটো ৰৌ মাছ হয় এইখিনি ভালদৰে এতিয়া ধুই লওঁ তাৰপিছত এইখিনিও লাহে লাহে বনাম আৰু এতিয়া আপোনাৰ চব্জি আৰু মাহৰ দালিটো বহাই দিছোঁ বাকীখিনি দেখাই আছোঁ আপোনালোকক এইখিনি মাছ আৰু এইখিনি মাংসখিনি ভালদৰে এতিয়া ধুই ল'লোঁ এতিয়া আমি লাহে লাহে বনাওঁ আৰু এইখিনি আৰু এইফালে আমাৰ বাইদেৱে কি কৰি আছে পেটটো বনাব বেঙেনাৰে তাই বনাব সেইটো বাকীখিনি মই বনাম এয়া মাছৰ মাথাখিনি সৰু সৰু পিচ কৰি লওঁ কাৰণ তিতাত দিব লাগিব শুকান তিতা খাই ভালেই লাগে বাৰু এনেদৰে মাছ ফ্ৰাই কৰি আছোঁ মই তাৰপিছত আৰু লাহে লাহে আঞ্জাকেইখন বনাম এতিয়া ফ্ৰাই কৰি লওঁ আৰু গোটেই মাছখিনি এইফালে তাই মাছ ফ্ৰাই আছে আৰু মই চব্জিখন গাড়ী দি আছোঁ হ'লে আৰু চব্জি নমাব পৰাই হৈছোঁ অলপ ঘূৰিব দিছোঁ আৰু আমাৰ গানটো লগাই লাগিছে নহয় নলাগে আৰু একো নালাগে
ইফালে আমাৰ চব্জি ৰেডি হৈ গ'ল, মিক্স চব্জি। আৰু এইবাৰ মাংসটো চিকেনটো মই বহাই দিওঁ, তো সেইটো আপোনালোকক দেখাই আছোঁ। ইফালে মাংসৰ কাৰণে তেল বহাই দিছোঁ, তাই মাছ ভাজি আছে তেতিয়াৰ পৰা। এইফালে তেল গৰম হৈ গ'ল, তাৰপিছত আমি কেপচিকাম আৰু এইফালে পিঁয়াজ আৰু আলুটো দি দিলোঁ, কাৰণ যিহেতু আলুটো সিজোঁতে অলপ টাইম লাগে, সেইটো কাৰণে এইখিনি আগতীয়াকৈ দি ল'লোঁ, তাৰপিছত বাকীখিনি দিম আৰু। আজি মাক পূৰা ৰেষ্ট দিছোঁ মানে অকল ৰেষ্ট মানে একেবাৰে ৰেষ্ট দিয়া নাই দিয়কচোন, মানে এইখিনি আদা নহৰুখিনি মায়ে মানে এনেকৈ পিচি আছে, আৰু এইফালে জিৰাখিনি এবাৰ পিচিব দিছোঁ। আৰু ই বাৰে বাৰে খালি ব্লেচিৰ লগতে যুঁজি আছে, আৰু ব্লেচিও মানে তাৰ লগতহে যুঁজে। এইয়া চাওকচোন, এইয়া দৌৰাচোন তুমি, এইয়া চাওকচোন, এই ধুপ পালে ব্লেচি। এইফালে পানীলাও আৰু এইফালে মাছ একেলগে বনাম, পানীলাও আৰু মাছ। এইফালে মাংসখন হৈ আছে, জাষ্ট মছলা দিছোঁৱে, মছলা মানে আপোনাৰ আদা নহৰু জলকীয়া আৰু এইফালে আপোনাৰ কি কয় এইটো জিৰা। এইফালে আমাৰ চিকেন আৰু এইফালে আপোনাৰ হেৰি পানীলাওৰ আঞ্জা হৈ আছে। আৰু আপুনি চাব পাৰে মাংসৰ কাৰণে ব্লেচিয়ে ক'ত সোমাই আছে, হয়নে মা? তোমাক চিকেন লাগে, তোমাক মাংস লাগে, তোমাক তাই এইটো কাৰণে ৰখি আছে, তাইক দিব লাগিব। বাট তাইক এইবিলাক মছলা নিদিওঁ দিয়কচোন, তাইক জাষ্ট বইল কৰি পিনে দিওঁ, কাৰণ বেছি মছলা খালে ইহঁতৰ লোম সৰে ন। এইফালে আমাৰ পানীলাওৰ আঞ্জা হৈ গ'ল, ইয়াতে বেছি একো মছলা দিয়া হোৱা নাই, জাষ্ট আপোনাৰ নিমখ হালধি সেইখিনিটো দিব লাগিবই, ধনিয়া দিছোঁ আৰু এইফালে অলপ চৌদা দিছোঁ, বাকী একোৱে দিয়া নাই। মাছ দিয়া আছে, আদা নহৰুখিনি দিছোঁ। আৰু মোৰ চিকেন ৰেডি হৈ গ'ল, আৰু কেনেকুৱা হৈছে জনাব, মানে দেখাত কেনেকুৱা হৈছে, আৰু খাই পিনে আমিও জনাম কেনেকুৱা হৈছে, বা মানে খাই পিনে টেষ্ট হৈছে নে নাই সেইটো আমিও জনাম বাৰু। আৰু এইফালে মাছৰ মাথা ভাজি আছে। এইখিনি শুক্তো তিতাৰ কাৰণে আয়োজন হৈ আছে, আৰু আমাৰ আইতাই বহুত ভাল পায় এইটো তিতা। মই বাৰু বনাব নাজানো, এইটো মায়ে বনাব। এনেদৰে অলপ ভিজাই থ'ব চাগে, তাৰপিছত কেনেকৈ বনাই মই আপোনালোকক দেখাম বাৰু। আপোনালোকেতো জানেই চাগে, মই নাজানো কিন্তু এইটো বনাব। এতিয়া তিতা বনাবৰ কাৰণে মায়ে তেল দিছে আৰু পাঁচফোৰণ দিব, আৰু এয়া জ্বলা দিছে। আৰু এইফালে মাছৰ পেটু আপোনাৰ এয়া বেঙেনা আৰু পিঁয়াজেৰে বনাইছে তায়ে। টেষ্টি টেষ্টি, খাব লাগিব। এইফালে চাওক, এয়া আদা নহৰুৰ পেষ্ট দি দিলে। মাংসখন মই বনাইছোঁ, চিকেন। কেনেকুৱা হৈছে? থেংক ইউ, আৰু টেষ্টিও হৈছে, মই নিজে কওঁ। ইয়াতে কি দিছা? এই আটা নে ময়দা? আটাও দিছে ইয়াতে। আৰু এয়া মাছৰ মাথাটো ভাঙি দিছে এনেদৰে। বা আমাৰ গৰম কেৰাহীটো কেনেকৈ ধৰি আছা একো নোহোৱাকৈ? তুম জুই হ, জুই ইউ আৰ জুই। আৰু আমাৰ মেডামে বনাই আছে এইফালে। মেডামৰখিনিকো অলপ দেখাই দিওঁ আপোনালোকক। এয়া চাওক, তিতাখিনি দি দিব মায়ে এতিয়া। নিমখ হালধি দিবানে? অলপ পিছত ইয়াতে নিমখ হালধি দিব, অলপ উতল আহিব লাগিব, চৌদাও দিব লাগিব। ত' এয়া মায়ে চৌদা ওলাইছে, চৌদা দিবৰ কাৰণে। বেছি টান নহয়, এইটো ইজিয়ে হয়। আপোনাৰ হালধি আৰু নিমখ দিব, তাৰপিছতে অলপ উতলিব দিব লাগিব, তাৰপিছত হৈ যাব, হয়নে? খালি তিতাটো অলপ চাই চিতি দিব লাগিব, সোৱাদ অনুযায়ী দিব লাগিব।
কাৰণ বহুতে বেছি তিতা খায়, কিছুমানে কমকৈ খায়, সেই হিচাপত আৰু যেনেকৈ আপোনাৰ নিমখ হালধিটো সোৱাদ অনুযায়ী দিব লাগে ন, ঠিক তেনেদৰে। চ' গাইজ অলৰেডি আমাৰ হৈ গ'ল, প্ৰায়খিনি হৈয়ে গ'ল। এতিয়া জাষ্ট অলপ আছে, ভাতটো বহাই দিব আছে। আপোনাৰ পানীয়ালা আঞ্জাটো বনালোঁ আৰু চিকেনটো হৈ গ'ল। তাৰপিছত আপোনাৰ তিতাখনো এতিয়া হৈ আছে আৰু তাই বনাইছে এইটো বেঙেনা আৰু মাছৰ পেটুৰে বনাইছে এইটো। আৰু বাকী চব্জি হৈ গৈছে আৰু চ' গাইজ মই যেতিয়া আপোনালোকক কৈ আছিলোঁ যে অমুক যেনেকৈ ধৰক চিকেন হৈ গ'ল বা আপোনাৰ মাছ হৈ গ'ল, কিবা হৈ গ'ল, তেতিয়া মই ভাবি আছিলোঁ কিবা এটা বস্তু মিচিং হৈছে। মই ভাবি আছোঁ কি মিচিং হৈছে, সেইটো কাৰণে মই ভিডিঅ'টো মানে ষ্টপ কৰি দিছোঁ আৰু তাৰপিছত মই ভাবিব ধৰিলোঁ কি মিচিং হৈছে। তো এতিয়া মনত পৰিছে যে কি মিচিং হৈছে, মেইন আইটেমটোৱে মিচিং হৈ আছে। মানে টেঙাৰ আঞ্জাই এতিয়ালৈ বনোৱাই নাই, পাহৰিয়ে গৈছোঁ কি যে হ'ব। মাও পাহৰি গৈছে, ময়ো পাহৰি গৈছোঁ। মানে ভাবিছোঁ আৰু বগৰীৰে টেঙাৰ আঞ্জাখন বনাম, তো ইমানখিনি বনাই আছিলোঁ, সেইটো কাৰণে আমি পাহৰিয়ে গৈছোঁ একেবাৰে। এতিয়া মনত পৰিছে, এতিয়া আৰু বনাম আৰু আমাৰ ৰেডি হৈ গ'ল। আপোনাৰ মাছৰ পেটু আপোনাৰ বেঙেনা আৰু পিঁয়াজেৰে এনেদৰে বনাইছে, খুব ধুনীয়া লাগিছে। খাইছোঁ, মই অলপ টেষ্ট কৰি চাইছোঁ, ধুনীয়া বনাইছে কিন্তু তাই, কিবা হওক নহওক। আমাৰ মামাহঁতৰ বগৰী এইবাৰ গৈছিলোঁ যে তেতিয়া লৈ আহিছোঁ মই বগৰী। বেলেগৰ বগৰী মানে কি হয়, মানে লাগি পিনে কেঁচা হৈ থাকে। আমাৰ ককাহঁতৰ মানে মামাহঁতৰ বগৰীডাল মানে এনেকুৱা ফাষ্ট হয়, মানে বেলেগৰ বগৰীয়ে নালাগে, তেতিয়া আমাৰ পকি পিনে সৰি এনেকুৱা হৈ যায়। চাওক আমাৰ মামাহঁতৰ বগৰী, আৰু বহুত মিঠা হয় আৰু বহুত টেষ্টিও হয় দেই। মই এটা খাই দিওঁ। ফাইনেলি তিতা হৈ গ'ল আৰু বহুত টেষ্টি হৈছে। মই টেষ্ট কৰিছোঁ, চব ময়ে টেষ্ট কৰোঁ বাৰু। আৰু ইয়াতে কুকাৰত কি হৈ আছে মা? বগৰী। অ'কে, বইল কৰিব দিছে বগৰী, মানে টেঙাৰ আঞ্জা বনাব বগৰীৰে। আচ্ছা আচ্ছা, এইটো মই প্ৰথমবাৰ গম পালোঁ দেই, মই নাজানো। ইয়াতে কি বনাবা এতিয়া? আচ্ছা আচ্ছা, মাহৰ দাইলখিনি এতিয়া সম্ভাৰ দিব, চাই থাকক। তাৰপিছত আমাৰ হৈ যাব, তাৰপিছত ভাতখিনি বহাই দিলে হৈ গ'ল আৰু লাহে লাহে 10টা মানত ভাতখিনি খাই দিলে হৈ গ'ল আৰু খতম। এতিয়া মায়ে মাহৰ দাইলখিনি দিব। আমাৰ কিটচেনৰ অৱস্থা চাওক গাইজ, ইতনা লেটু পেটু হৈ গয়া হে। কিন্তু বেছি লেতেৰা হোৱা নাই দিয়ক, কাৰণ আমাৰ মায়ে মিনিটে চাফা কৰে। অলপ লেতেৰা হ'ল নহয়, আকৌ চাফা কৰি দিয়ে। আমাৰ টেঙাৰ আঞ্জাও ৰেডি হৈ গ'ল, এতিয়া জাষ্ট আমি খাব লাগে। আৰু আপোনালোকক জনাই আছোঁ কিমান ৰিভিউবিলাক দি আছোঁ আৰু টেষ্টি হৈছে নে নাই। সঁচা কথা ক'ম, একদম মিছা কথা নকওঁ। আমি বনাইছোঁ বুলি যে ভালকৈ ক'ম সেইটো নহয় দেই। আমাৰ 7টা আইটেম, ভাত আৰু এইফালে বেঙেনা আৰু পেটুৰে বনাইছে, পিঁয়াজ দি পিনে এনেকৈ। চব্জি অলপ অলপকৈ লৈছোঁ বাৰু, টেঙাৰ আঞ্জা বগৰীৰে বনাইছে। আৰু এইফালে আপোনাৰ পানীলাও আৰু মাছ, মাহৰ দাইল, আৰু এইটো আপোনাৰ শুকতা তিতা, আৰু এইফালে চিকেন। চ' এইখিনিয়ে আমাৰ আজি ৰাতিৰ আইটেম। তো কেনেকুৱা হৈছে আপোনাক খাই পিনে জনাই আছোঁ আপোনালোকক। চ' গাইজ আমি এতিয়া ভাত পানী খাই উঠিলোঁ আৰু গোটেইখিনি বস্তু বহুত টেষ্টি হৈছে আৰু বহুত ভাল লাগিছে। আৰু তোমালোকেও কোৱা? বহুত ভাল হৈছে। আৰু ব্লেছি স্পেচিয়েলি চিকেনটো খাই ভাল পাইছে। বহুত তাইৰ চিকেনটো খাইছে ব্লেছিয়ে, আৰু মাছো দিছোঁ, অলপ মাছ দিছোঁ। বাকী আমি গোটেইখিনি বস্তু, আৰু মায়ে লাষ্টত টেঙাৰ আঞ্জাখন যে মই যে ক'লো আপোনাক পাহৰি যোৱা বুলি, বহুত টেষ্টি হৈছে। আমি লাষ্টত পি খাইছোঁ তাৰমানে, বহুত ভাল লাগিছে। আৰু বাকী গোটেইখিনি বস্তুৱে ভাল লাগিছে। চ' এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। আজি আমি কি বনালোঁ আপোনালোকেতো দেখিলেও, আৰু আপোনালোকে কি বনাইছে সেইটো আপুনি মানে আমাক কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।